रायमनायाव दानसेनि गोलाव बेरेमोदै फिसिनाय फोरोंथायनि फोजोबनाय हाबाफारि गसाइगाव महकुमानि भारत भुटान सीमानि रायमनायाव दान मोनसेनि गोलाव बेरेमोदै फिसिनाय फोरोंथाय हाबाफारिया दिनै जोबनानै थांबाय। जोबनायनि उनाव सा 32 सोलोंसाफोरनो फोरमान बिलाइ होनाय जायो आरो बेरेमोदै फिसिनायनि थाखाय बेसेन नाङै मुवाफोर राननाय जायो। बेखौ गोसोखांनो हायोदि भारत सरकारनि सोमखोर रोंगौथि जौगाथाय बिफान, हाग्रानि जिब आरो बिफां नङै हाग्रा दिहुनथाय बिफान आरो अरन आबहावा आरो बोथोर सोलायनाय बिफाननि नाजानायाव रिजार्भ रायमना हायुङारि पार्कजों सोमोन्दो थानाय सुबुंफोरनि मोजांनि थाखाय बेरेमोदै फिसिनायनि फोरोंथायनि राहा खालामनाय जादोंमोन। ग्रीन एनभाइरनमेन्ट टास्क फर्स आरो गल्डेन लांगुर टुरिजम ससाइटिनि सोद्रोमाफोरा बेफोरनि गेजेराव मोननै NGOफोरा सिगांबोगासिनो दं आरो ओनसोलनि रांखान्थि जौगानायखौ जौगाहोनो नाजागासिनो दं, जाहाथे हाग्रानि बिफांफोरखौ फोजोबस्रांनानै हाग्रानिफ्राय मुलाम्फानि लामाखौ बोस्रांनानै गावखौनो गाव गसंथानो हायो। बे आयदायाव दैदेननानै बेरेमोदै फिसिनायनि गाहाय हाबाफारिखौ EIACP एबा PC हाब आसाम आरो आसामनि बिगियाननि बिरोंदामिन आरो आबहावा गौथुमा लादों। रायमना हायुङारि पार्कनि साखाथियाव बाटारफ्लाइ रिजर्टआव खुंजानाय फोरोंथाय बादाया सा 32 ओनसोलनि सुबुंफोरनो बेरेमोदै फिसिनायनि फोरोंथाय होयो आरो बिसोरनो बेरेमोदै फिसिनो थाखाय गोबांथार बेसादफोर आरो बेरेमोदैनि जोलैफोरखौ राननानै होयो। आसामनि बिगियान बिरोंदामिन आरो आबहावा गौथुमनि सामलायगिरि डक्टर जयदीप बरुवाया गाहाय आलासि महरै बे हाबाफारियाव नुजाथियो। गसाइगावनिफ्राय दानसोरां बसुमतारीनि रिपर्ट NBT लाइभ। ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত আমাৰ যিটো একমহীয়া মৌ পালন প্ৰশিক্ষণ আমাৰ সমাপ্ত হ'বলৈ গৈ আছে, এইটো এই ঠাইডোখৰ এইবাৰ এইকাৰণে নিৰ্বাচন কৰা হ'ল যে এখন ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত যিখিনি আমাৰ গাঁও আছে, সেই গাঁওখিনিৰ ওচৰতে আমাৰ বনৰীয়া মৌ পালনৰ বাবে অতি কুশল ঠাই, ভাল ঠাই, আৰু ইয়াত অতি সহজতে তেওঁলোকে মৌ পালন কৰি পেলাই তাৰ পৰা আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। গতিকে এই প্ৰশিক্ষণত মৌ পালন, মৌৰ পৰা কেনেকৈ মৌ বাহৰ পৰা কেনেকৈ মৌ নিষ্কাশন কৰা যায়, মৌ বাকচ কেনেকৈ বনোৱা যায়, মৌৰ পৰা যিটো মম তাৰ পৰা কি কি প্ৰডাক্ট আৰু ডেভেলপ কৰিব পাৰোঁ, এটা সামগ্ৰিক এটা 30 দিনীয়া প্ৰশিক্ষণ। ইয়াত 32 গৰাকী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু আমি ভাবোঁ যে ইয়াৰ যোগেদি ইয়াত স্থানীয় যিসকল লোকে প্ৰশিক্ষণ ল'লে তেওঁলোকৰ জৰিয়তে আন লোকসকলেও লাভৱান হ'ব আৰু মৌ পালনৰ জৰিয়তে এই অঞ্চলটোত অৰ্থনৈতিক বিকাশতো প্ৰভাৱ পেলাব আৰু লগতে মৌ পালনটো এটা পৰিৱেশসন্মত এটা উপায়। সেইকাৰণে এই গোটেই কাৰ্যসূচীটো আমি গ্ৰীণ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম বুলি কওঁ। ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অধীনৰ এটা কাৰ্যসূচী। অসমত আমি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদে ৰূপায়ণ কৰিছোঁ। ইয়াত আছে আমাৰ গ্ৰীণ ইক'লজিকেল টাস্ক ফ'ৰ্চ আছে আৰু আমাৰ ইয়াত গল্ডেন লাংগুৰ যিখন ছ'চাইটি আছে তেওঁলোকে সহযোগ কৰিছে। সকলোৱে মিলি আমি এইটো কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি অতি আশাবাদী যে আমাৰ এইটো বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ এই গোটেই অঞ্চলটো আচলতে মৌ পালনৰ বাবে অতি উপযোগী আৰু আমি সফল হ'ম বুলি ভাবিছোঁ। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদৰ সঞ্চালক। Assam State Science Technology Environment Council in collaboration with Green Environment Force আৰু ৰায়মনা গল্ডেন লাংগুৰ ইক'টুৰিজম ছ'চাইটি এই কিবাটো প্ৰগ্ৰামটো মানে ছাকচেছফুলি অৰ্গেনাইজ কৰিলে আৰু বহুতেই ইয়াত around 30 পাৰ্টিচিপেণ্টছ পাৰ্টিচিপেট কৰি মানে খুব এটা মানে এনভাইৰনমেণ্ট এই আমাৰ যে ৰায়মনা অঞ্চলত মানে এজনকৈ মানে ভাল বিগ কিপাৰ্ছ হয় মানে ফেম আনিব। তাৰ কাৰণে চবকে যিমান অৰ্গেনাইজাৰ্ছ আৰু যিমান ট্ৰেইনিজ ইয়াত পাৰ্টিচিপেট কৰিছে মানে সকলোকে মানে ধন্যবাদ জনাইছোঁ। কিমান কমপ্লিশ্যনৰ চাৰ্টিফিকেট আৰু বি বক্স আৰু লগত যিমানখিনি যে মেটেৰিয়েলছ ৰিলেটেড আছে বি কিপিঙৰ এইটো দিছে।